নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল dpinfoguide এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। ছাৰবেদসকল, এই ভিডিঅ'টোত অসম চৰকাৰৰ অধীনৰ সকলো কৰ্মচাৰীৰ দৰমহা সম্বন্ধীয় এটা অতি গুৰুত্বপূৰ্ণ নিৰ্দেশনাৰ ইনফৰমেশ্যনখিনি অতি চমুকৈ জনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি সকলো অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীয়ে যাতে লাভ কৰিব পাৰে তাৰ বাবে সকলোৰে লগত শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনি লৈ আগবাঢ়োঁ। ছাৰবেদসকল, এইখন হৈছে অসম চৰকাৰৰ তথা বিত্ত বিভাগৰ কমিশ্যনাৰ তথা ছেক্ৰেটেৰী জয়ন্ত নাৰ্লিকাৰ ছাৰে ছিনিয়ৰ মোষ্ট ছেক্ৰেটেৰী টু দ্য গভৰ্ণমেণ্ট অফ আছামলৈ প্ৰেৰণ কৰা এখন অতি গুৰুত্বপূৰ্ণ পত্ৰ। এই পত্ৰখন 27 ছেপ্টেম্বৰ 2023 তাৰিখে জাৰি কৰা হৈছে আৰু ইয়াৰ ছাবজেক্টটো হৈছে অনলাইন ছাবমিশ্যন অফ চেলাৰী বিলছ। চিঠিখনৰ মূল কথাটো হৈছে আমাৰ অসম চৰকাৰৰ অধীনৰ যিসকল কৰ্মচাৰী আছে এই কৰ্মচাৰীসমূহক দৰমহা দিবৰ বাবে অৰ্থাৎ চেলাৰী দিবৰ বাবে যি অফলাইন পদ্ধতিৰে চেলাৰী বিল প্ৰস্তুত কৰা হয় তাৰ পৰিৱৰ্তে ফিন আছামৰ জৰিয়তে অসম চৰকাৰে ডিজিটেলি চাইন্ড চেলাৰী বিলৰ বাবে সম্পূৰ্ণ ব্যৱস্থাপনা ইতিমধ্যে সম্পূৰ্ণ কৰিছে আৰু এই সন্দৰ্ভত ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰসকলক প্ৰয়োজনীয় ট্ৰেইনিং তথা ইউজাৰ মেনুৱেলসমূহো যোগান ধৰিছে আৰু সেই উদ্দেশ্যে ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰসকলক DSC টোকেন বা ডংগলসমূহো প্ৰভাইড কৰিছে। গতিকে এই সন্দৰ্ভত প্ৰতিজন ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰলৈ কেইটামান বিশেষ নিৰ্দেশনা জাৰি কৰিছে, সেইকেইটা যাতে ছেপ্টেম্বৰ মাহৰ চেলাৰী বিলৰ বাবে সম্পূৰ্ণ কৰিব পাৰে। ইয়াৰ প্ৰথমটো হৈছে DDOs shall submit online salary bills to concerned treasury offices through FinAssam using digital signature only। অৰ্থাৎ DDOসকলে ড্ৰয়িং এণ্ড ডিছবাৰ্চিং অফিচাৰসকলে ডিজিটেলি চাইন কৰা অনলাইন চেলাৰী বিলসমূহ ট্ৰেজাৰী অফিচলৈ প্ৰেৰণ কৰিব লাগিব। ফিন আছামৰ জৰিয়তে যি ডিজিটেল ছিগনেচাৰ প্ৰয়োগ কৰা হয় ব্যৱহাৰ কৰা হয় সেই ডিজিটেল ছিগনেচাৰ ব্যৱহাৰ কৰি অনলাইনৰ জৰিয়তে DDOসকলে ট্ৰেজাৰী অফিচাৰসকললৈ চেলাৰী বিলসমূহ প্ৰেৰণ কৰিব লাগিব। 2 নম্বৰত লিখিছে DDOs after successfully registering in Fin Assam using DSC token shall mandatorily sign the salary bills using DSC only। অৰ্থাৎ DDOসকলে ছাকচেছফুলি ৰেজিষ্টাৰ কৰাৰ পাছত ফিন আছামৰ জৰিয়তে ছাকচেছফুলি ৰেজিষ্টাৰ কৰাৰ পাছত তেওঁলোকৰ যি DSC টোকেন সেই টোকেনৰ জৰিয়তে চেলাৰী বিলসমূহত চাইন কৰিব লাগিব। ইন কেছ where DDOs are not able to register successfully in Fin Assam using DSC token may opted e-sign facility in Fin Assam for online submission of salary bills। আৰু যদি কিবা কাৰণত DDOসকলে ফিন আছামৰ জৰিয়তে ৰেজিষ্টাৰ কৰাটো সম্ভৱ নহয়, যদি ফেইলাৰ হয় ছাকচেছ নহয়, তেনেহ'লে তেওঁলোকে e-sign ফেচিলিটি অপশ্যনটো গ্ৰহণ কৰিব লাগিব আৰু সেই পদ্ধতি অনুসৰি অনলাইন ছাবমিশ্যন চেলাৰী বিলৰ অনলাইন ছাবমিশ্যন কৰিব লাগিব। 4 নম্বৰত কোৱা হৈছে কনচিকুৱেণ্টলি ফিজিকেল চেলাৰী বিলছ হাৰ্ড কপিজ from DDOs to treasuries shall not be submitted from pay month September 2023 onwards। অৰ্থাৎ 2023 চনৰ ছেপ্টেম্বৰ মাহৰ পৰা আমাৰ যি চেলাৰী বিলসমূহ হাৰ্ড কপিসমূহ ট্ৰেজাৰী অফিচত ছাবমিট কৰা হয় সেইবোৰ গ্ৰহণ কৰা নহ'ব বুলি কোৱা হৈছে। However, DDOs shall keep the records in their respective offices for any future reconciliation purpose if necessary। অৰ্থাৎ DDOসকলৰ যি হাৰ্ড কপি ছাবমিট কৰে আগতে সেই হাৰ্ড কপিসমূহ ট্ৰেজাৰী অফিচত গ্ৰহণ কৰা নহ'ব যদিও DDOসকলে তেওঁলোকৰ অফিচত ভৱিষ্যতৰ ৰেকৰ্ড মেইনটেইনৰ কাৰণে তেওঁলোকৰ অফিচত ৰাখিব পাৰে। DDOs shall have to send the transit register to treasury office for recording the token number generated online for September pay month। DDOসকলে ট্ৰেজাৰী অফিচসমূহলৈ ট্ৰেনজিট ৰেজিষ্টাৰসমূহ পঠিয়াব লাগিব যাতে অনলাইনৰ জৰিয়তে জেনেৰেট হোৱা টোকেন নাম্বাৰসমূহৰ ৰেকৰ্ডসমূহ মেইনটেইন কৰি ৰাখিব পাৰে ছেপ্টেম্বৰ মাহৰ বাবে। ইন কেছ অফ নন চেলাৰী বিলছ ইনক্লুডিং ৱেজেছ বিলছ দ্য প্ৰেজেণ্ট প্ৰিভেলেণ্ট মেথড অফ ছাবমিশ্যন ফৰ মেকিং পে'মেণ্ট শ্বেল কণ্টিনিউ। অৰ্থাৎ নন চেলাৰীৰ যি ৱেজেছ বিলসমূহ সেই বিলসমূহ আগৰ পদ্ধতি অনুসৰিয়ে ছাবমিট কৰিব পাৰিব বুলি কোৱা হৈছে আৰু সেই পদ্ধতিটোৱে কণ্টিনিউ থাকিব বুলি কোৱা হৈছে। গতিকে ছাৰ বাইদেউসকল, চিঠিখনৰ মূল কথাখিনি এইখিনিয়ে যে আমাৰ অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ যি আগৰ পদ্ধতি অনুসৰি হাৰ্ড কপি চেলাৰী বিল ট্ৰেজাৰী অফিচত ছাবমিট কৰিব লাগে, তাৰপাছত টোকেন গ্ৰহণ কৰিব লাগে, তাৰপাছতহে বিল হয়। এতিয়া সেই পদ্ধতি সম্পূৰ্ণ গ্ৰহণ কৰা নহ'ব। সেই পদ্ধতিৰ পৰিৱৰ্তে
ডিজিটেলি চাইন ছিগনেচাৰৰ জৰিয়তে DDO সকলে ট্ৰেজাৰী অফিচলৈ চেলাৰী বিলসমূহ প্ৰেৰণ কৰিব লাগিব আৰু সেই অনুসৰি প্ৰতিজন কৰ্মচাৰীৰ দৰমহাসমূহ নিজৰ নিজৰ একাউণ্টত ক্ৰেডিট হোৱাৰ ব্যৱস্থা অসম চৰকাৰৰ বিত্ত বিভাগে গ্ৰহণ কৰিছে। গতিকে এইটো এটা নিশ্চিতভাৱে ভাল পদক্ষেপ। গতিকে ছাৰ বাইদেউসকল এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ইনফৰমেশ্যনখিনিৰ পৰা উপকৃত হ'ব পাৰিব। যদিহে উপকৃত হোৱা বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰিব, লগতে এই সন্দৰ্ভত আপোনালোকৰ বহুমূলীয়া মন্তব্য প্ৰকাশ কৰিব বুলি আশা কৰিছোঁ। শিক্ষা বিভাগৰ তথা অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ লগত জড়িত প্ৰতিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ বাবে চাই থাকিব ইউটিউবত আমাৰ চেনেল DP Info and Guide। ধন্যবাদ।